তেনেকৈ আপুনি আজি সংবাদ মাধ্যমেৰে সংবাদমেল সম্বোধন কৰিব কি ক'ব? হয়, খুলুমবাই, আং আনায়া ব্ৰহ্ম। মই বড়ো ক'ব কাৰণে শিকি আছোঁ, কষ্ট কৰি আছোঁ, কিন্তু সেইকাৰণে মই অসমীয়াতে ক'ম। মই এজনী আৰ্টিষ্ট হয় আৰু বহুত কষ্ট কৰি আজি মই এইখিনি আহি পাইছোঁ জীৱনত। এদিনতে এজন আৰ্টিষ্ট নবনে। আজি 10-15 বছৰ ধৰি মই গান বনাই আছোঁ, কষ্ট কৰি আছোঁ, আৰু তাৰপিছত এইখিনি আহি পাইছোঁ। আৰু মই নিজকে কৃতজ্ঞ বুলি ভাবোঁ। মই নিজকে ভগৱানৰ আগত কওঁ, মোক এইখিনি যে ভগৱানে সুবিধা দিছে, কৰিব মই পাৰিছোঁ, মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা। মই ৰিচেণ্টলি যেনেকৈ আপোনালোকে জানে, মই আমাৰ লোকগীত, ফ'ক সংগীত, আচ্ছা, তাৰ আগত মই আৰু এটা কথা ক'ব খোজোঁ আমাৰ ৰাইজক, আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মৰ জৰিয়তে, সকলো প্লেটফৰ্মৰ জৰিয়তে আমাৰ মানুহখিনি এইটো কথা নাজানে। ফ'ক সংগীত কোনো পাৰ্চনেল কাৰো ৰাইট নাই, অ'কে। ফ'ক সংগীতটো সকলোৰে কাৰণে। আজি মই গাইছোঁ আৰু কালি আপোনালোকেও গাব পাৰিব, আৰু যিমান আমাৰ উদীয়মান শিল্পী আছে, নতুন জেনেৰেশ্যন আছে, সিহঁতেও আহি পেলাই গাব লাগে। আচলতে মই অনুৰোধ কৰোঁ সকলোৱে গাওক। এইটো আমাৰ ফ'ক সংগীতটো আস্তে 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 মুখে মুখে চলি অহা যোনটো জেনেৰেশ্যন বাই জেনেৰেশ্যন আস্তে আস্তে নাইকিয়া হৈ গৈছে। মই গোৱাৰ আগত বহুত কমেহে ফ'ক গান গাইছিলে। যিমান মই কাৰো নাম নলওঁ, যিমান ছিংগাৰ আছে চবে মডাৰ্ণ ছং গায়, কিন্তু মই ভাল পাওঁ ফ'ক গাই, আৰু ভাল পোৱাৰ বাদেও মানে মই ফ'ক গীতটো এইটোৰ কাৰণে গাওঁ, আমাৰ কালচাৰটো জীয়াই থাকক, আমাৰ বড়ো কালচাৰটো আৰু আগবাঢ়ি যাওক, আৰু বিশ্ব দৰবাৰত যাওক, নেশ্যনেল লেভেলত যাওক, সেইটোৰ কাৰণে মই এই চেষ্টা কৰোঁ। আৰু মই যিমানখিনি পাৰোঁ কৰিছোঁ। মই নেশ্যনেল লেভেলত নৰ্থ ইষ্ট ফেষ্টিভেলত গাইছোঁ, মাইচুৰ পেলেচত এ আৰ ৰেহমান ছাৰৰ লগত আমাৰ বড়ো গীত গাইছোঁ। মই নিজে ভাবোঁ কি এই সুযোগটো মই মামে খান বহুত ডাঙৰ ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট হয়, তেখেতৰ এটা ফ'ক নেশ্যন বুলি এটা বেণ্ড আছে, তাতে মই এজন মেম্বাৰ হয় অসমৰ পৰা। তেখেতে মোকেই চিলেক্ট কৰিছে, আৰু মই আমাৰ আয়ো হাইমা এই গীতটি গাই পেলাই মাইচুৰ পেলেচত এ আৰ ৰেহমান ছাৰৰ আগত মই গাইছোঁ। চ' মই এইখিনি সুযোগ এইকাৰণে পাইছোঁ, মই ফ'ক আৰ্টিষ্ট বুলি তেখেতসকলে কয়। আৰু মই যোৱা বছৰ ৰেঙনি মিউজিকত এজ এ ফ'ক ছিংগাৰ আমখি কছাৰীত এৱাৰ্ডো পাইছোঁ। তাৰোপৰি ৰিচেণ্টলি ফেমিনা এচিভাৰ্ছ এৱাৰ্ড, ফ'ক গীতবিলাক মই জীয়াই ৰখাৰ কাৰণে মই এৱাৰ্ড পাইছোঁ। এতিয়া হ'ল কথাটো, মই ৰিচেণ্টলি থাপলি বনা জৌ লংনা এটি গীত, যোনটো লোকগীত হয়, আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলোঁ। মোৰ মায়ে, মই জন্ম হোৱা নাছিলোঁ, ৰেডিঅ'ত বাজিছিলে বোলে শুনিছিলে। আৰু মই যেতিয়া ফ'ক গীত বিচাৰি ফুৰোঁ গাঁৱে গাঁৱে, ক'ত মই পাওঁ, কাৰণ ফ'ক গীতবিলাক আমাৰ মৰি গৈছে, নাইকিয়া হৈ গৈছে। যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে। চ' এই গীতটো মোৰ মায়ে কৈছিলে, তুমি এইটো গীত বনাবা, গাবা, বহুত ধুনীয়া গীত বুলি কৈছিলে। আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয়, আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল, কেনেকুৱা হৈছিল আগৰ দিনত, কিন্তু মই গীতটো পোৱা নাছিলোঁ। আজি 1 বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পালোঁ। শুনা পাওঁতে মোৰ মনত পৰিল, মায়ে কোৱা, মই সুধিলোঁ, এইটো গানে কৈছিলা? এইটো গানে কৈছিলোঁ। তাত মই চালোঁ, এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰীক সংগ্ৰহ কৰা বুলি কৈছে দেই, তাতে লিখা আছে, আপোনালোকে চেক কৰিব। তেখেতৰ গান বুলি কোৱা নাই, তেখেতে কালেকশ্যন কৰিছে। ফ'ক গান সদায় কালেকশ্যনে কৰে, কোনো পাৰ্চনেল কোনো লিখা বুলি দিব নোৱাৰে। আৰু বড়ো ফ'ক ছং বুলিয়ে দিয়া আছে। তেখেতৰ ৱাইফে গাইছে এই গীতটো, বিমলা বড়ো। চ' তেখেতে যেতিয়া গাইছে, ফ'ক গান হয়, যেনেকৈ মই কৈছোঁ সকলোৱে গাব পাৰে। মই ভাবিছোঁ ময়ো গাম। এই গানটো মোৰ আগতেও গাবলৈ মন আছিলে। মই গানটো ৰিলিজ কৰিলোঁ, গালোঁ, আৰু 4 দিন আগত মই ৰিলিজ কৰিলোঁ। তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে, এই গীতটো তুমি ইমিডিয়েট ওলাই দিয়া, এইটো মোৰ পাৰ্চনেল গান হয়, এইটো ফ'ক গীত নহয়। মই ক'লোঁ, আপোনাৰ ফ'ক গীত যদি নহয়, আপুনি চেনেলত কিয় লিখিছে ফ'ক গীত বুলি? আৰু আপুনি কিয় লিখা নাই এইটো আপোনাৰ গীত বুলি? তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন, কিয় লিখা নাই? আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে? যদি সংগ্ৰহ কৰা বুলি লিখিছে, তেনেহ'লে মই নাজানি পেলাই মই গাইছোঁ, কাৰণ আপোনাৰ গীত বুলিতো মই নাজানো। আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত, ছাৰ আজি বহি পেলাই, লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে, 1972ত লিখিছে। আৰু আমাৰ হাতত এইটো প্ৰুফ আছে। এইটো বুক আজিৰ নহয়, পুৰণা। আপোনালোকে দেখাব ভালকৈ ক্ল'জ কৰি পেলাই, ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা। তেখেতো একেখন গাঁৱৰে হয়। তেখেতৰ ৱাইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই, কাৰণ লোকগীত হয়, চবেই গাব পাৰে। আৰু তেখেতৰ ৱাইফে গোৱাৰ আগতে এখেতে, দাদা আপোনাৰ নামটো? হৰেন্দ্ৰ বড়ো ছাৰে, দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰেম এটা হৈছিলে বহুত বছৰ আগত,
মোটামুটি 87 to 87 or 90 আগতে তেখেতে প্ৰথম গাইছে হা মই ক'ব খোজো ছাৰে লিখা গীত তেখেতে প্ৰথম গাইছে তাৰ পিছত তেখেতৰ ওয়াইফে গাইছে তাৰ পিছত মই গাইছো তেখেতে কেনেকে কৈছে এটো তেখেতৰ গীত বুলি প্ৰথম কথা তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই কলো এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এটো তেখেতৰ লিখা গীত নহয় এটো মই লিখা গীত এনেকে মোক কৈছে হেতু প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা মই কলো হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিসআন্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকা শুনিছিলো এখেতে লিখা বুলি ঠিক আছে স্যাৰ মই আপোনাক সন্মান কৰো আপুনি মুতছে বয়সস্থ হয় ডাঙৰ আপুনি সিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰো মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুখুধাকে গাইছো মই নাজানিছিলো যি হওক মই তাতে আপোনাক উইথ ডিউ ৰেসপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিল স্পেশাল থ্যাঙ্কস এই গানটো কালেকশন কৰা বুলি যেনেকা তেখেতে লিখিছে ময়ো হেনেকেই লিখিছিলো কিন্তু আপুনি যেতিয়া কৈছে এটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিষ্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খুজো মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো উলাই দিয়া নহলে মই তোমাক কি কৰিম এটো মই তোমাক দেখাই দিম এনেকা ধমকি দিছে মই আৰু তাৰ পিছত একো নকলো কিন্তু নেক্সট দিনাই তেখেতে মই কলো মই কৈছো স্যাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰো চাম আমাৰ অল বডো আৰ্টিষ্ট এছ'চিয়েচন আছে আমাৰ অল বডো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েচন আছে বিয়াৰটা সকল কাৰণ বিয়াৰটাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা তাতে ৰেডিঅ' চেণ্টাৰত মই কৈছো আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুখুনি পেলাই তেখেতে সিধা মিডিয়া মাটি পৰ্টেলত পুৰা কি আছিল তেখেতৰ নামটো ধীৰেশ্বৰ বড়ো নাৰ্জিৰ গানটো সুৰ কৰিছে তেখেত সুৰ হয় তেখেতক বয়কট কৰিব লাগে তেখেতক আমাৰ আৰ্টিষ্ট এছ'চিয়েচনৰ পৰা ৱাৰ্নিং দিব লাগে তেখেতক গান গোৱা বড়ো গীত গোৱা লোকসংগীত গোৱা এটো বন্ধ কৰিব লাগে আৰু তেখেতক নোটিছ পঠাব লাগে কোৰ্টৰ এফআইআৰ কৰিব লাগে ইমানখিনি কথা আৰু মোৰ মেনেজাৰক আজি 3 ৰাতিৰ পৰা মই হোৱা নাই কিন্তু মই 3 ৰাতিৰ পৰা ইমান মেন্টেল টৰ্চাৰ আৰু ইমান হেৰাসমেন্ট দিছে মই আজিলৈকে মিডিয়া মাতা নাই কাৰণ মই সাৰক বিচাৰি আছিলো মই সত্য লৈ থাকিম আৰু এই কাৰণে মই আজি তেখেতক বিচাৰি তেখেতৰ ঘৰত আহিছো উইথ প্ৰুফ আপোনালোকৰ আগত আজি আহিছো সবে লিখি আছে এতিয়া কিয় মুখখন বন্ধ কৰি লুকাই পেলাই আছো মই লুকাই থাকা নাই মই সত্যটো বিচাৰি উইথ প্ৰুফ আহিব কাৰণে মই ৰখি আছিলো মোক যে ইমান ডিফেম কৰিলে এটা নাম আজি মই আমাৰ নিজৰ কালচাৰটোৰ কাৰণে ইমান কষ্ট কৰো ইমান গালি খায়ো ভাষা নাজানিব পাৰো কিন্তু আমাৰ কালচাৰটো বিশ্ব দৰবাৰত যাওক মানুহে গম পাওক লোকসংগীত কি বড়ো জাতি কি হা এটোৰ কাৰণে আজি মই ইমানখিনি কষ্ট কৰি নিউ জেনাৰেশনৰ কাৰণে আমাৰ সংগীতটো মই আগুৱাই আনিবৰ কাৰণে চেষ্টা কৰো তাৰ পৰি মানুহবিলাকে ক্ৰিটিসাইজ কৰে এটো মই পজিটিভলি লো কিন্তু তেখেতে যে মোক সুৰ কৰা বুলি ক'লে এতিয়া তেখেতে মোক প্ৰুফ কৰিব লাগিব মই আইনৰ সহায় লম আৰু তাৰ উপৰি তেখেতে মোক মোৰ ইউটিউব চেনেলটো যোনটো মই আজি 15 বছৰৰ পৰা কষ্ট কৰি এটা চেনেল বনাইছো এই চেনেলটো তেখেতৰ পুতেকে দিল্লীৰ পৰা তেখেতৰ কি ৰাইট মোৰ চেনেলটোৰ ওপৰত ষ্ট্ৰাইক লগাই দিছে কপিৰাইট ষ্ট্ৰাইক যোনটো গান তেখেতৰ নহয় সেই গানটো দাবী কৰি প্লাই যাৰ গান তেখেতৰ গানৰ পৰা তেখেতে প্ৰথম সুৰ কৰিছে না যদি সুৰ হয় মই যদি সুৰ হও তেখেত প্ৰথম সুৰ হয় নে নহয় কক আপোনালোকে সো মোক ৰাইজে এটো বিচাৰ কৰিব লাগে আৰু ৰাইজে এটো কথা জানিব লাগে লোকসংগীত কাৰো পাৰ্সোনাল প্ৰপাৰ্টি নহয় আমাৰ মানুহখিনিয়ে সিধা সাদা মানুহ আমাৰ বড়ো জাতিটো তেখেতসকলে নাজানে আপোনালোকে এটো সাৰ্চ কৰক লোকসংগীত মানুহৰ মুখে মুখে চলি আহা নিউ জেনাৰেশনে বহুত বছৰৰ পৰা এটো চলি আহা সবে গাব পাৰে মই আজি গাইছো কালি মই মৰি যাম তাৰ পিছত আৰু 10টা আৰ্টিষ্টে গাব পাৰে আৰু লোকসংগীতটো জিয়াই থাকিব লাগে আৰু আমি জিয়াই নাৰাখিলে কোনে জিয়াই ৰাখিব আৰু তাৰ কাৰণে মই যিমান ক্ৰিটিসিজম পাইছো কিন্তু মই এটো সদায় সাইডত ৰাখো মই পজিটিভলি লো কোনবাই কৈছে তোমাৰ শব্দ ভুল হৈছে শব্দ ভুল হ'ব পাৰে কাৰণ মই বড়ো ভাষাটো নাজানো শিকিবৰ কাৰণে চেষ্টা কৰি আছো আং ৰাইলাইনো সলংগাসি দং মই বড়ো ভাষা এটা কেনেকুৱা বস্তু যোনটো পৰিবেশত ডাঙৰ হৈছো সবে কৈছে তুমি হলনি কৰি দিয়া তোমাৰ সাৰনেমটো বহুত কথা বহুতে কৈছে এটো কৈ লাভ নাই সোশ্যাল মিডিয়াত এটা প্ল্যাটফৰ্ম পাইছে সবৰে ৰাইট আছে লিখিবৰ কাৰণে হা মোৰ মা বড়ো হয় মই সবকে কৈছো মোৰ মা বড়ো হয় মই হাফ বড়ো হয় হাফ অসমীয়া হয় কিন্তু মোৰ বড়ো তেজ আছে আৰু মোৰ বড়ো হোক নহওক
কোনোবাই গান গোৱা কোনো ভাষাতে গান গোৱাটো কোনো ৰাইট নাই কাৰো মোক ৰখাবৰ কাৰণে না এইটো মোৰ ফাণ্ডামেণ্টেল ৰাইট হয় মই যি ভাষাতে ইচ্ছা কৰোঁ মোকতো পাঞ্জাবী ফ'ক গান গাইছোঁ মই বিহাৰী ফ'ক গান গাইছোঁ গুজৰাটী ফ'ক গান গাইছোঁ মামে খানৰ লগত মই ফিউজন কৰিছোঁ তেখেতসকলেতো কোৱা নাই তুমি বম্বেত আহি বড়ো ছোৱালী অসমীয়া ছোৱালী আমাৰ গীত কিয় গাবা বুলি তেনেহ'লে আমাৰ বড়ো ৰাইজসকলে এইটো কথা কিয় কয় মোৰ বড়ো তেজ আছে না মোৰ মাতো বড়ো হয় মোক এইটো কথা কিয় কয় আপোনালোকে মোক এটা আশীৰ্বাদহে দিব লাগিছিল উৎসাহ দিব লাগিছিল এনকাৰেজ কৰিব লাগিছিল তাই বেচেৰি কিবা এটা কষ্ট কৰি আছে আমাৰ জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে আজি মোৰ বাহিৰে কোনটো বড়ো আৰ্টিষ্টে নেশ্যনেল প্লেটফৰ্মত গৈ পেলাই নিজৰ মাজতে গাই থাকিলে নহ'বতো বাহিৰৰ মানুহেতো জানিব লাগিব আমাৰ বড়ো সংগীত কি লোক সংগীত কি আমাৰ বড়ো জাতিটো কি এইটো কোনে প্ৰচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে বহুতে কৰিছে কিন্তু মই মোৰ সংগীতৰ জৰিয়তে কৰিছোঁ এইটোৰ কাৰণে আমাৰ ডাঙৰ মানুহখিনি আৰু ৰাইজে মোক আশীৰ্বাদহে দিব লাগে মই সেইটো আশা কৰোঁ ৰাইজৰ পৰা মোক তেখেতসকলে ভুল ধৰিছে ভাষাটো এইটো ক'ব লাগে ভণ্টি তুমি প্ৰথম গানটোৰ পৰা তুমি প্ৰথম যোনটো গান গাইছিলা তাতে বহুত ভুল আছিল কাৰণ মই নাজানো মোক বেলেগে ভুলকে শিকাই দিছে ময়ো ভুলকে গাইছোঁ মই মানিছোঁ কিন্তু মই তাৰ পৰা চেষ্টা কৰিছোঁ মোৰ গ্ৰোথটোতো চাব লাগে আগতে বহুত ভুল কৰিছিল এতিয়া তাই বেচেৰি বহুত চেষ্টা কৰিছে এইখিনি কৈছে এটা দুটা শব্দ ভুল হৈছে মই কথা ক'ব খুজিছোঁ থাপলিবনা জৌলংনা বিমলা বড়ো মেমে যে গাইছে তেখেতেও শুদ্ধকে গাইছে নেকি তাতে তেখেতৰো দুটা শব্দ ৰং আছে তেখেতেতো বড়ো সমাজত থাকি ইয়াতে ডাঙৰ হোৱা তেখেতে ইয়াতে থাকি পেলাই যদি দুটা শব্দ ভুল কয় মইতো বড়ো কোৱা মানুহ নাপাওঁ বম্বেত অসমীয়া কোৱা মানুহ নাপাওঁ তথাপিও যে মই নিজৰ ইমান দূৰৰ পৰা আহি ইমান কষ্ট কৰি আহি আজি মই বম্বেৰ পৰা আহি শ্ব' কৰি আৰু ছাৰৰ ঘৰত ইয়াতে আহি এইখিনি কষ্ট কৰিছোঁ ছাৰক পাবৰ কাৰণে লগ পাবৰ কাৰণে এই কথাটো এইখিনি কোনে বুজি পাব কওক মই তথাপিও মোৰ লক্ষ্যটো এইটো নহয় কোনে কি কৈছে মোৰ লক্ষ্যটো হ'ল আমাৰ জাতিটো আগবাঢ়ি যাওক আমাৰ সংগীতটো আগবাঢ়ি যাওক আৰু মানুহে জানক বিশ্ব দৰবাৰত আমাৰ বড়ো জাতিটোৰ বিষয়ে জানক আমাৰ লোকসংগীতৰ বিষয়ে জানক তাৰ বাহিৰে মই আৰু বেলেগ একো নিবিচাৰোঁ মানুহ ভাবে মই বাহিৰৰ পৰা আহি ইয়াতে দখনা পিন্ধি দেখাই পেলাই গান গাই পেলাই বহুত পইচা আৰ্জি আছোঁ মই আপোনালোকক ক'ব খোজোঁ মোক যোৱা বছৰ অকল এখন শ্ব'ত মাতিছিলে বিহুত এখন শ্ব' মাত্ৰ মই কৰিছোঁ আপোনালোকে ছ'চিয়েল মিডিয়াত বিচাৰিলে কিন্তু মই অকল পইচাৰ কাৰণে ইয়াত অহা নাই মই গোটেই বছৰ তাতে শ্ব' কৰি পেলাই পইচা কামাই থাকোঁ মই মোৰ অন্তৰৰ পৰা মই মোৰ নিজৰ জাতিৰ কাৰণে মই কি কৰিব খোজোঁ মই কিমান ভাল পাওঁ সেইটো মই জানো সেইকাৰণে মই আহোঁ পইচাৰ কাৰণে নাহোঁ ইউটিউবৰ পৰা মই কিমান পইচা পাওঁ এই গান যে মই দিওঁ ইউটিউব চেনেলৰ পৰা 4 মাহ 5 মাহৰ মূৰত 10,000 টকা এটা পাওঁ কেতিয়াবা কিন্তু এটা গান বনাবৰ কাৰণে এই গানটোত মোৰ 2 লাখ টকা খৰচা হৈছে আৰু তেখেতৰ 1 ছেকেণ্ড লাগিছে ক'ব কাৰণে গানটো ওলাই দিয়া আৰু ষ্ট্ৰাইক লগাইছে ইমান দিনৰ মোৰ কষ্ট আৰু এই 2 লাখ টকাটো মোক কোনে দিব মইতো বহুত কষ্ট কৰিম মইতো চাকৰি নকৰোঁ নহয় মোৰতো চাকৰি নাই বেলেগ ইনকাম নাই মই গান গাই খাওঁ সব আৰ্টিষ্টে গান গায়ে খায় এখন শ্ব' কৰোঁ তাৰ পৰা 2টা পইচা বাচাওঁ তাৰ পৰা মই গান কৰোঁ মইতো টাটা আম্বানী এনেকুৱা ধনী ঘৰৰ ফেমিলিৰ ছোৱালী নহয় আমি আৰ্টিষ্ট হয় আমি ষ্টাইলত থাকিব লাগে আমাৰ ভিতৰৰ কথাটো আমি মানুহক নকওঁ নহয় মই কেনেকৈ কষ্ট কৰি জীয়াই আছোঁ কেনেকৈ বম্বেত কষ্ট কৰি আছোঁ ষ্ট্ৰাগল কৰি আছোঁ মোক কোনোবাই খুৱাব আহিছে নেকি মই নিজে খাওঁ নিজে কষ্ট কৰোঁ আৰু মই সত্যত আছোঁ আৰু সেইকাৰণে মই উইথ প্ৰুফ মোক যিমান ডিফেম কৰিছে তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে যেনেকৈ আপোনালোকৰ প্লেটফৰ্মত আহি কৈছিলে যে মই চুৰ বুলি তেখেতে আহি ক'ব লাগিব কি তেখেতে এইটো ভুল কথা ক'লে মোক যে ইমান ডিফেম কৰিছে যে তেখেতে মোৰ সন্মানটো যে তেখেতে নষ্ট কৰিছে আৰু মোক ইমান থ্ৰেটেনিং আহিছে মোৰ হাতৰ পৰা কিমানকেইটা শ্ব' গৈছে ইমান কণ্ট্ৰভাৰ্চি কৰিছে আনায়া ব্ৰহ্মক আমি নামাতো তাই চুৰ কৰিছে বুলি বহুতকেইটা কমিটিয়ে মোক যোগাযোগ কৰিছিলে বিহু শ্ব'ৰ কাৰণে আৰু কৈছে এতিয়া মোৰ মেনেজাৰক কৈছে আমি তেখেতক নামাতিম মোৰ কিমান লোকচান কৰিলে পইচাৰ পৰা মানহানিৰ পৰা মই তেখেতৰ ওপৰত লক্ষেশ্বৰ দৈমাৰী ছাৰ 1972ত লিখিছে আৰু এইটো প্ৰুফ এইখন কিতাপ আজিৰ কিতাপ নহয় আপোনালোকে চাওক এই কিতাপখন পুৰণা কিমান বছৰ আগত আৰু ইয়াতে চনটো লিখা আছে এখন যদি কোৰ্টত আমি দেখাওঁ এইটো প্ৰুফ হ'ব কি এইখন গীত এখেতে লিখিছিল তেখেতৰ হেণ্ডৰাইটিং প্ৰুফ হ'ব এনে মুখেদি কৈ দিলে নহয় তেখেতে প্ৰুফ দেখাওক এতিয়া কভাৰত কি লিখা আছিল আপোনালোকে চাওক বিমলা বড়ো কি লিখা আছে বিমলা ৰাইটাৰ বুলি লিখা নাই তেখেতে আপোনালোকে পঢ়ি চাওক আপোনালোকে যে নিউজত দিছে সংগ্ৰহ কৰা বুলি লিখিছে সংগ্ৰহ মানে কালেকশ্যন কৰা বুলি তেখেতৰ যদি গীত হল হয় তেখেতৰ ইমান কিয় হিম্মত নাই তেখেতে এইটো কথা কিয় নকলে এইটো মোৰ লিৰিক্স আৰু টিউন বুলি ইমানখিনি নহ'লেহেঁতেন মই নাগালো হয় নহয় মই কি গানৰ অভাৱ আছে নেকি মোৰ বহুত গান আছে এই গানটো ভাল পাওঁ ফ'ক সংগীত আমাৰ ফ'ক সংগীত হয় আমাৰ লোকসংগীত হয় বুলি মই গাইছিলোঁ নহয় তেখেতে
হয়। আপোনাৰ যিটো নেকি যি মানে গীতটোক লৈ বিতৰ্ক হৈছে সেই বিতৰ্কত আজি সম্পূৰ্ণ প্ৰমাণ দিব পাৰে এয়াই সম্পূৰ্ণ প্ৰমাণ এই আপোনাৰ ঘৰটো এইটো কি জেগা কবিৰ আলী এই সাহিত্য সভাৰ অফিচৰ ওচৰত এই গলিটোত এই ছাৰৰ ঘৰ ছাৰৰ নাম হ'ল লক্ষেশ্বৰ দৈমাৰী আৰু এই ছাৰে ৰেডিঅ' আৰ্টিষ্ট আছিলে আৰু এই ছাৰে 1972 যেতিয়া মোৰ জন্ম হোৱা নাছিলে এই গীত লিখিছিলে আৰু এই গীতটো তেখেতে কেনেকৈ লিখিছিলে তেখেতৰো এটা ফিলিংছ আছে এই গীতটো তেখেতে তেখেতৰ মাকৰ কথা শুনি লিখিছিলে এইখিনি কথা ছাৰে ক'ব কনচেপ্টটো আৰু তেখেতো এখেতৰ গাঁৱৰ ধীৰেশ্বৰ নাৰ্জাৰীও একে গাঁৱৰে হয় একেই অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিল তেখেতৰ ৱাইফেও গাইছিলে সেইকাৰণে তেখেতৰ ৱাইফে গোৱাৰ কাৰণে ছাৰে এইটো কথা কোৱা নাই আজি সম্বোধন কৰিলে আপুনি সংবাদ মাধ্যমৰ জৰিয়তে তেনে ক্ষেত্ৰত আপোনাৰ যিটো স্পষ্টীকৰণ সেই স্পষ্টীকৰণটো আপুনি দিলে তেনে ক্ষেত্ৰত আগত দুনাইবাৰ আপুনি তেওঁলোক অনুৰোধ কৰিবনে তেওঁ যে আপোনাৰ প্ৰতি যি বিতৰ্ক কৰিব লাগিব তেখেতে কৰিবই লাগিব তেখেতে এনেও 25ত কি অনুৰোধ থাকিব তেখেতক এই অনুৰোধ তেখেতে যে মানুহৰ আগত কৈছে পুৰা দৰ্শকৰ আগত গোটেই অডিয়েন্সৰ আগত বা পুৰা ছ'চিয়েল মিডিয়াত যে এইটো কৈছে এইটো তেখেতৰ গীত হয় আৰু মই চুৰ কৰিছোঁ বুলি এইটো কথা তেখেতে ক'ব লাগিব এইটো তেখেতৰ গীত নহয় তেখেতে সংগ্ৰহ কৰিছিলে এইটো গীত হয় লক্ষেশ্বৰ দৈমাৰী ছাৰৰ আৰু এইটোৰ আমাৰ হাতত প্ৰুফ আছে আৰু ৰেডিঅ' চেণ্টাৰতো প্ৰুফ আছে মই অলৰেডি দেৱেন বসুমতাৰী ছাৰ যোন আমাৰ অল ইণ্ডিয়া ৰেডিঅ' আৰু টেলিভিশ্যনৰ যোনে আছিলে নৰ্থ ইষ্টৰ পুৰা মেইন যোন হয় তেখেতে এই চব জানে চব বস্তুৰে প্ৰুফ থাকে নহয় জানো ৰেডিঅ' চেণ্টাৰত আৰু এই দাদাই 1987ত নে 87ৰ পৰা 90ৰ ভিতৰত এইটো লাইমন আফা বুলি এটা প্ৰগ্ৰামত এইটো গীত অলৰেডি গাইছে এখেতে লিখাৰ লগত ছাৰ আছিলে ছাৰে শিকাইছে এখেতেতো মিছা কথা কোৱা নাই তেখেতে কোনোবাই যদি কয় মই লিখিছোঁ বুলি মই প্ৰুফ দিব লাগিব নহয় তেখেতৰ প্ৰুফ আছে এই কিতাপখনে প্ৰুফ হয় তেখেতে লিখা আৰু অকল তেখেত নহয় আৰু এই গাঁৱত যোনে আছে এখেত আছে ছিংগাৰ হয় আৰু যিমানখিনি মানুহে বজাইছিল তেখেতে শিকাইছিলে ৰেডিঅ' চেণ্টাৰত চবেই জানে আৰু ছাৰে ক'ব হয় কোনে মই নাজানিছিলোঁ প্ৰথম তেখেতে লিখা বুলি মই সুধিছিলোঁ কোনে কোনে কৈছে আজি মই প্ৰথম লগ পাইছোঁ কিন্তু মই এইটো জানো ফোক গান হয় চবেই গাব পাৰে ছাৰৰ একো আপত্তি নাছিলে গোৱা বুলি আপুনি যিহেতু ইউটিউবত আপলোড কৰিলে আপুনি যি গীত ইউটিউবত আপলোড কৰোঁতে আপুনি আপলোড কৰাৰ সময়ত আপোনাৰ যে ধীৰেশ্বৰ বড়োৰ নামটো আপুনি মই দিছোঁ নামটো কালেকশ্যন কৰা বুলি প্ৰথম দিনাৰ পৰা দিছোঁ মোৰ যেতিয়া গানত আপোনালোকে নেম কাষ্টিঙত লাষ্টত নামটো যায় তাতে স্পেচিয়েল থেংকছত তেখেতৰ নাম দিছোঁ আৰু তলত ডেছক্ৰিপশ্যন থাকে যে তাতো দিছোঁ আৰু স্পেচিয়েল থেংকছ বুলিও দিছোঁ কালেকশ্যন কৰা বুলিও দিছোঁ আৰু এইটো কথা মই তেখেতকো কৈছোঁ ছাৰ আপোনাৰ নামটো মই দিছোঁ আপোনাক সন্মানো দিছোঁ আপুনি যেনেকৈ লিখিছে কালেকশ্যন কৰা বুলি সংগ্ৰহ কৰা বুলি আপুনি নিজেও লিখিছে সেনেকাই মই লিখিছোঁ আৰু আপুনি যদি আজি কৈছে আপোনাৰ গীত বুলি মই এইটোও লিখি দিম কাৰণ তেখেতেতো নিজে মুখেদিহে এনেকৈ কৈছে মোৰ আগত ধমকি দিছিলে তেখেতে ভাবিছে মই বম্বেত বহি আছোঁ মই গম নাপাম মই ক'লোঁ এইটো গানটো মই জানামতে লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে মোৰোতো চিনাকি আছে মোকো চবেই চিনি পায় মই অকল বড়োলেণ্ড বুলি নহয় মোৰতো অসমতো মোক সকলোৱে চিনি পায় বা অসমৰ বাহিৰতো চবেই চিনি পায় মোক মই বলিউডো গাইছোঁ মই অলৰেডি বলিউডৰ 4 দিন কি চান্দিনীত মোৰ এটা অলৰেডি গীত আহিছে দিছ উইকেণ্ড দ্য ফৰেষ্ট কাট্টুপুল্লি মই চব ভাষাৰে তামিল তেলেগু বিহাৰী চব চিনেমাত মই গীত গাইছোঁ মোৰ অলৰেডি মই বলিউড চিনেমা এখন এক্টিঙত কৰিছোঁ মই নিজে গীতো গাইছোঁ এইবিলাক আপোনালোকে চব গুগলত পাই যাব তাৰপিছত মই এনেকৈ কওঁতে তেখেতে কৈছে নহয় তুমি ভুল ইনফৰমেশ্যন পাইছা এইটো মই লিখিছোঁ ইমান বেলেগৰ গীত এটা নিজে এনেকৈ চুৰ কৰি পেলাই এনেকৈ দাবা দি কৈ পেলাই আৰু ছ'চিয়েল মিডিয়াত গৈ পেলাই ইমান ডাঙৰ মিছা এটা কথা কৈ পেলাই মই চুৰ বুলি কৈছে এতিয়া তেখেতে এইটো স্পষ্টীকৰণ দিয়ক কিয় ক'লে আপোনালোকে এখেতৰ পৰা কথাখিনি শুনি লওক ছাৰ আপুনি কওক আচল কথাখিনি এইটো ছাৰক आरो बे मानो सानदि माने दासिम जादों गिबि गिबियावनो आं नोंथांमोननि बे रादाब बुथुमगिरि बयनिसिम खुलुमबाय आं बे मेथाइखौ आंनो लिरदोंमोन 1972 मायथाइयाव अब्ला आं क्लास 10आवमोन क्लास 10आव फरायनाय बे समावनो आं बे मेथाइखौ लिरदों आरो लिरनाय बिनि कनसेप्टखौ मोनदोंमोन आं आइनिफ्राय आंनि आइनि मुङा जंकि दैमारि आरो मार्टिनाबो दैमारि मार्टिनाबो मुं दङ निकनेम बिथांनिफ्राय बै समाव बिथाङा बे मेथाइयाव जिखिनि घटना जादों बे गासैबो घटनानि बे आइयानो हाखिदों बिथांमाने बै समाव हयथ' हिन्जावसाफोरा खमखाय
गासै सेंग्राफोरा बेखौ नोजोर होदोंमोन खिनो हासुनो थांनोबो सम गैयामोन जेरावबो बेखौ नेबाय थायोमोन लांखारनो बेफोरखौ आइया आंनो सोब फ्रिद फ्रिदहै बुंलांदोंमोन माबायदि जमदोंमोन माबायदि दंफां सायाव गाखोनानै आइखौ नेबाय थादोंमोन बेफोरखौ सोब खोन्थालांदों आरो आइया बेफोर कनसेप्टखौ लानानै आङो बे मेथाइखौ लिरदों मा मायथाइयाव जादों माखो मा मायथाइयाव 1972 मायथाइयाव अब्ला क्लास 10 आव जिहेतु नोंथाङा लिरनायनि उनावहाय ना सिगाङाव बेखौ मिथिला नाथायबा धीरेश्वर बर'नि जितु बिमला जे इउटुब बे लिरनायथ' बहुद उनाव बे इउटुबाव जेब्ला होबाय मेथाइखौ अब्लानिया बे मेथाइखौ बिथाङा बबेनिफ्राय बिथाङा बबेनिफ्राय मोनदों आं बेखौ मिथिया आंनिफ्राय लाङाखै बियो आंनिफ्राय लाङाखै आरो बै समाव जोंहा मोनसे लाइमोन आफाद दङमोन ना बे लाइमोन आफादफोरनो बिथाङानो बे मेथाइनि थाफ्लियाव बना बे मेथाइनि सुबुं मेथाइनि प्रथम खनगिरिया बिथांमोन हरेन बर' फंबायानो खनदोंमोन बिमलाया बिनि बहुत आगोलाव दा बिथांमोना जिथुनाखि इउटुबाव होदोंमोन नोंथांनिफ्राय माबाफोर बिहरदोंमोन नामा जेबो बियाखै आं बिथांमोनखौ बिब्दि माबा बियार दाना माबा बेफोराव रेकर्डिं खालामगोन होनना बुंनायखाय आं खनसे थांदोंमोन धीरेश्वरखौ आं कालाइगावआव लोगो हमनानै बुंदों नोंथाङाथ' बे थाफ्लिया बना जौ लोंनाय बे मेथाइखौ माथो नोंथांनि नामावसो खालामदों होनना खोनादों बे जेबो बुङासै आरो जिहेतु बर'नि गेजेराव गासिबो आर्टिस्ट बिमलायाबो आर्टिस्ट होनना बुंदों आनाया ब्रह्मबो आर्टिस्ट बिसोरनि गेजेराव जिथुनाखि दाङाबाजि जानानै दान्थे बिदान्थे जादों मानो जानो गोनां बिनि सायाव मा साजेसन नांगौ आंथ' बे दान्थे बिदान्थे जानायखौ आं लुबैया आंहा बिमला बर'आबो आंनि सुथुर नङा धीरेश्वर बर' नार्जीयाबो आंनि सुथुर नङा गासैबो आंनि आफन दाबो थांबाबो जों साहा लोंलायगोन रायलायगोन लोगो मोनलायगोन आरो धीरेश्वर बर' नार्जीयाबो बायदिसिना लिरनाय बायदि माहाबा डिक्सनारि बेफोरनि सोमोन्दै बाथ्रा सावरायो बेफोरखौ बुङो दा बेफोरखौ लानानै जों गाहामबो नाङो सावरायनानै जों जाय जेरै हागौ हारिखौ बोखांनो सेस्था खालामनांगौ दायो जिहेतु आनाय ब्रह्म आरो बिमला बा धीरेश्वर बिथांमोननि गेजेराव बिराद नांलायनाय बिसोरनि नांलायनायखौ माबायदि सलुसनाव लाबोनायखौ नाजागोन दा आं थारमाने बिथांमोननि बे नांलाय खमलायखौ एसेबां समायाखै आरो समाया बे हयभ जगताव बे माब्लाबाबो समायना गनायजाथाव नङा होनलाय बे बुजाफोरानि गेजेराव जों सोरबा सासेबाबो माहाय जेननांगोन सोरबा सासेबाबो माहाय गोजौआव थागोन मेथाइया जिहेतु खुगा मेथाइखौ जिहेतु बयबो खननो हायो होननानै बुंदों बे बेलायाव मोननैबो थाथों ना मोनसेखौ दामनानै मोनसेखौ लाखिनांगौ मा बुं बिथाङाथ' बे जाय खनदोंमोन जाय माबा जायनि सायाव कमप्लेन होदों बिनि सायावनो अधिकार थागोन बियो बिथाङा सोरखौ ना बिनि राइटारा धीरेश्वर बर'आनो जाथों बेयावबो आंहा आपत्ति गैया आंनो सनमान नाङा ना सनमानखौ लानानै आंहा उदै बुङा बे थाफ्लिबना जौ लोंनाय जिथु स्क्रिप्ट बे स्क्रिप्टआ गुबै सोरजिगिरिया नोंथाङा आंनो बेखौ आं दासि बुङो खिन्थु आंखौ बिथाङासो मिथियो बिथाङा बोरै मोनखो आं बेखौ मिथियाना बिथाङा गायथिङोमोन ना बिथांनिफ्राय हयथ' मोननो हागौ नोंथांनिसिम थांगासिनो दङ सुबुंफ्रा बर' रायजोफ्रा बांसिन कमेन्ट होदों गोदोनिया गोदोनो थानांगौ दानिखौ दानो सोरजिनांगौ थारमाने बेनि बागै मा बुङो एक्सुवेलि बे गोदोनि माबाखौथ' जों सेफायनो हाया खिन्थु दानि मोजांखौबोथ' मोजां मोननायखौबोथ' जों नायहरनांगोन बे सिस्टारा बुंनाय दानि सेंग्राफोरनि जिथुनाखि एटिटिउड मोजां मोननाय आखुथाय माबा बायदिसिना दङ बेखौ लानानै बिथाङा फिउजन खालामदों बेयाव जेबो आपत्ति गैया खालामनांगौ जोंनि हारियाबो माहाय गोसो बोनांगौ एकदम मडार्न टाइपआव थाबाय थाबाबोथ' जायाना जों माहाय आप टु डेट जानानै जोंबो आवगायलांनांगोन बेखौ आङो हास्थायो आरो आंनि साननायाव रायजोफोरा बेफोरखौ लुबैयाखै जिहेतु गोदोनिखौ गोदोनि थानो नांगौ दानिखौ गोदानखौ खननो होदों जिहेतु उदाहरन होदों आलायारनखौ जुदि फक डान्स माबायाव जुदि खनोब्ला माबोरै मोनगोन रायजोफोरा खोनासंनो चाइनाया बिथांमोना ज' जानांगौ हायोब्लाथ' खमा समा होलायनो हाबा बांसिन मोजां खारन जोंनि खोथायानो फैयाखै दा केसनि खोथायावसो जाबाय थादों बिसोर सावरायना लाग्रोनांगोन हयथ' अनेकबोथ' रागा जोंनानै बुंनोबो हागौ ना हयथ' बिसोर सावरायनायनि गेजेराव बुजाफोरा जानायनि गेजेराव सलुसन जानायखौ आं लुबैयो आरो नाङाबाजि जाना दाथाथों आरो
नोंथांनि बायदिब्ला गोदान मेथाइ दा गोदान ओंखारनायखौ लाखिनांगौ ना लाखिनाङा? गोदान ओंखारनायखौ आं लाखिनायखौबो आं बाजायाखै खारन रायजो राजाफ्रा मोजां मोनदों जेथिया इयुनाबो मोजां जायो होननानै रायजोफोरा आबौखौ आब' होनदों बे बाव खनगिरिफोरनि प्रनाउनसिएसननि सायाव निर्भर खालामगोन आरो बेयो माबाव ना आচ্ছা गिबियावनो आं खुलुमबाय दायोथो खोथाखौ आंबो खोनाबाय हामा नांदों बिदि जानाङामोन मोनसे खुगा मेथाइ लुकसंगित होनना बुङो बेखौ सुबुं मेथाइ बे मेथाइखौ लानानैनो दायो दाङाबाजि जादों बिदि जानायखौ जों गाज्रि मोनदों बे मेथाइखौ जों मोनसे गुवाहाटी अनातार केन्द्रआव मथा मथि आंहा गोसो गैया तारिखआ हयथ' 87 90 भितराव जों मोनसे लाइमोन आफाद प्रग्राम गानायमोन बेहाय बे समाव बे मेथाइखौ लंकेश्वर सार दैमारि सारा आंखौ फोरोंनानै बे मेथाइखौ गायहोनायमोन बेहाय बे समावनो जों नाटकबो खालामनायमोन नाटकनि गेजेरावबो आं मोनसे बर' मेथाइ गायनायमोन गतिके बे मेथाइआ दा सोर लिरनायखौ आं मिथिया हयथ' बे बेलेग लिरनोबो हागौ खिन्थु माबाफोरा एखे सार लिरनाय आरो सोर गायनाय गतिके बेखौ सानदों आं बेखौथ' आं मिथियो जिहेतु लंकेश्वर दैमारि सारा आंखौ बे मेथाइखौ फोरोंनानै लाइमोन आफादा आंखौ गायहोदो बिदिहाय आं लंकेश्वर सार दैमारि सारनिसो बे मेथाइआ नंगौ होनना मिथियो मेथाइखौ सारानो आंखौ लंकेश्वर सार दैमारियानो लांनानै आंखौ फोरोंबाय जिहेतु बे हाइ स्कुलाव जिउनाव आं एसे मेथाइ खननायमोन अनातार केन्द्र आं बेयावहाय गायनायनि सिगां बिमलानि मेथाइ ओंखारग्रोना नोंथाङा खनग्रोदों आंथ' बेखौ गायनाय आंसो गायनायमोन आं बिमला बायद' गायनायखौ आं खोनायाखै आं बिभिन्न प्रग्रामाव आंखौ गायनो हायो अडिअ केसेटबो दङ बे मेथाइआ बे उनाव जानो हागौ बेखौ मिथिया आं खोनाखायो এই কেसेটত তেখেতৰ নিজৰ নাম দিছে কিন্তু লিৰিক্স आं रेडिअ आर्टिस्ट नङा तारमाने आं जास्ट ओरै हाइ स्कुला जिबनाव बे खाथि खाला फांसनफोराव आंखौ गायहोनायमोन लिंनानै आरो आंनि मेथाइखौ बिराद मोजां मोननायमोन खिन्थु बे जिथुनाखि टिउन आंनिया माहाय बेलेग आंनिया माहाय स्पिड जायो मानसिफोरा बिराद सापर्ट खालामो बे मेथाइखौ आरो आं जिखुनु बाथौ धर्म लुम्बि बेफोराव बै बहुत गायदों बे मेथाइखौ आं दासो मेथाइ गायनायखौ आं गारदो तारमाने बेथ' नोंथारो बिथाङा लिरनानै आंखौ गायहोदो बिथांजोआ खननाय मेथाइ खननाया होमबा बेसेबां सैथो बा बेसेबां असैथो नङा दा जों मिथियो जे जिथुनाखि दा सुबुं मेथाइ खुगा मेथाइ बयबो गायनो हायो बेहायथ' बुंनो गोनां जेबो गैया हयथ' सोरबा माहाय मोननैसो शब्द सोलायनाबो गायनो हायो बेवहायथ' ओरै हेंथा जेबो गैया खिन्थु दा बै बिमला बायद'आवबो गायदों बेखौ जोंहा बुंनो गोनां जेबो गैया दा नायना ब्रह्म गायदों बिथांखौबो जों जेबो माने गाज्रि बुंनो हाया जिहेतु बयबो गायनो हायो दायो बे समयसाया मानो सोमजिखो बेसो आसल खोथाया बिदि जानाङामोन गावनि गेजेराव बे समयसा जाहाथे बिदि जाया जाहाथे सल्भ जायो जाहाथे बुझापरा जायो बेखौ सानदों आरो आं बेखौ लानानै दाङाबाजि जानाङा बे गावनि गेजेराव एसे हामानो लायो मालाया जोंखौ मिनो आं खावलायदों बिथाङाबो जाहाथे बेखौ कनसिडार खालामनांगौ आरो जोंहा बै आनाया ब्रह्मबो बिथांखौ माने कनसिडार खालामनांगौ सानैजों माइ बुझापरा जानानै बे समयसाखौ जाहाथे सेफायब्ला जों बिराद गोजोननाय मोनगोन बिथांमोना आयेननि राहा लागोन होननानै माने गले गले ओंखारबाय थादों ना बेखौथ' आंखौ खोनादों दा बिदि जानाङा आयेननि बेबस्थायाव थांबाथ' एसे माने गाज्रि नुयो गावनि गेजेरावनो नांलाय खमलायखौ जों हास्थायाखै खिन्थु मोनसेल' खोथा बिथांमोना जि बुंदोंबाबो दायो मोनसे बुझापरा प्लेटफर्माव फैनानै बे समयसाखौ सेफायबा जों बिराद गोजोननाय मोनगोन आरो बेल' आंनि हास्थायनाय